নমস্কাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ নিতুমণি শইকীয়া ডাঙৰীয়া। পৃথিৱীততো এনে এক প্ৰকৃতিৰ লোক আছেই যিয়ে আনক অৰ্থহীন সমালোচনা কৰি আহুৰিক তৃপ্তি লাভ কৰে। কোনোবাই আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, কিন্তু আপোনাক আপোনাৰ যাত্ৰা পথৰ পৰা অকণো বিচলিত কৰিব নোৱাৰে। কিছুমান মানুহটো এনেকুৱাই, কাৰোবাৰ উন্নতিত নিজে জ্বলিব কি মৰে। আপুনিতো জাতিৰ বাবে উৎসৰ্গিত। আপোনাৰ কৰিবলগীয়া এতিয়া বহু বাকী আছে। হাৰি নাযাব শ্ৰদ্ধাৰ নিতুমণি শইকীয়া ডাঙৰীয়া। হেজাৰ হেজাৰ অনুৰাগীৰ মৰম আৰু ভালপোৱাই আপোনাক জাতিৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগাব। জীৱন নাটটো এক দীঘলীয়া বাট, ঘাট প্ৰতিঘাত তাৰেই তোপাৰ ঘাট। জীৱন বাটত এই পৰিক্ৰমা অহাটো জৰুৰী, কিয়নো তেতিয়াহে চিনিব পাৰি কোন কাৰ কিমান আপোন। আৰু এটা কথা, এতিয়াও হেৰাই যোৱা নাই ভাল মানুহ আছে বাবেইতো জীয়াই আছে এই পৃথিৱী। গতিকে শ্ৰদ্ধাৰ নিতুমণি শইকীয়া ডাঙৰীয়া, হাৰি নাযাব আপুনি। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে আপোনাৰ মৰমৰ এগৰাকী অনুৰাগী। ধন্যবাদ।